সকলোকে মোৰ আন এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি পুনৰ মই আপোনালোকৰ লগত এটা ডেইলি ভ্লগ শ্বেয়াৰ কৰিবলৈতো একো নাই বিশেষ, দিনটো ঘৰতে থাকোঁ, শুওঁ, বহোঁ, খাওঁ, ক্লাছ কৰোঁ, সেয়াই হৈছে আৰু গালি খাই থাকোঁ আৰু দেই, বহুত গালি খাওঁ মই। এতিয়াও গালি পাৰি আছে মায়ে মোক। ঠিক আছে, বলকেৰে শুনোংগে মাৰ গালি। আজি কি পালোঁ পৰলত পৰুৱা লাগি শেষ। মা এতিয়া ভালকৈ মাতিছে, অথনিবা গালি পাৰিছিলে, এতিয়া ভালকৈ মাতিছে। অথনিবা একদম কি বনাইছ? এইবোৰ দাঙি দেখা না পাকঘৰবোৰ জিলিকি পৰে, গম পোৱা নাই? তই দেখাচোন এইখন নিজে চা। এইটো মাইক কি বনাইছে আজি? আৰু মই পাচলি কুটি দিছিলোঁ, সেইটো বনাইছে, ফ্ৰেঞ্চবিন বনাইছে, এইফালে ভাত উঠাই থৈছে আমাৰ চেফ মা। কি কৰিছ? নৰসিংহ চাটনি বাটিছে, পূৰা পাতি আছে। এইজোপা আমাৰ অমিতাজোপা, খিৰিখন মেলিবই নোৱাৰি অমিতাজোপাৰ কাৰণে। ডাঙৰ হৈছে ন? ডাঙৰ হৈ গ'ল আগতকৈ। মতা নে মাইকী অমিতা জানো? হয় জানো মাইকী? বলক আমি ভাই দিছিলোঁ যাওক। গৰম পৰিছে আজি, ইমান ৰ'দ বেছি, বাহিৰত ওলাবই নোৱাৰি, ইমান ৰ'দো। ঠাণ্ডা দিনকেইটাই ভাল তাতছে, হয় নাই বাৰু কওকচোন? ফেনখন দি লওঁ, বহি ল'লোঁ এতিয়া। আৰু এয়া হৈছে মোৰ দেউতা, আৰু দেউতা ঢুকুৱা আজি 1.5 মাহ হৈ গৈছে। পটককৈ গুচি গ'ল দেউতা, আচলতে বহুত সোনকালেই গুচি গ'ল আমাৰ মাজৰ পৰা। আৰু কিনো ক'ম, সান্তনা নিজকে লৈছোঁ, যিহেতু কৰোণা সময়ত বহুতো মানুহ এনেকুৱা হৈছে যে পৰিয়ালৰ মানুহকেইজনে শেষবাৰৰ বাবে চাবলৈও পোৱা নাই। আমি হয়তো এতিয়া শেষবাৰৰ কাৰণে চাবলৈও পাইছোঁ, আৰু সেনেকেই সান্তনা লৈছোঁ আচলতে। কিনো কৰিম, এনেকুৱা এটা পৰিস্থিতি। কিছুমানেতো বহুতক হেৰাইছে, পৰিয়ালৰ কিজানি এখন ঘৰে 2জনকৈ হেৰুৱাইছে মানুহে, বহুজনকৈও হেৰাইছে। আৰু আমাৰ তাকতো আমি শেষবাৰৰ কাৰণে চাবলৈও পালোঁ, আৰু কিছুমানেতো সেইটোও পৰা নাই আচলতে। তাকে আৰু যাৰ যিমান আয়ুস। জানো ভাত খাইছা? ভাত খাইছা? খাইছোঁ বুলি কোৱা আকৌ। অ' ভাত খাইছে। এইটো মই বনাইছিলোঁ, নাখালি তই? চপত বনাই দিছিলোঁ, কেলৈ নাখালি? আমাৰ জান মানুহটো মায়ে ভাত খুৱাই দিছে ন, হয়নে? নানি 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 নানি। এয়া আমাৰ কি চাটনি বনালি? অঁ, মাক ভাতটো দি লওঁগে। আমাৰ ভাত দেখিছে, আম ভাইটি ইমান চিঞৰি থাকে, সি এনিটাইম এনেকৈয়ে থাকে, হয় নাই জান? তাক দোকান যাব লাগে অকল, জান মানুহ। ঠিক আছে, তেতিয়াহ'লে আমি ভাত খাই লওঁ, আকৌ লগ পাই আছোঁ আপোনালোকক। পূৰা বৰষুণ। হা? অঁ ৰ, সেয়া মাহঁতে বহি আছিলে বাহিৰত। গান কি দিছে? বাহিৰত বৰষুণ দিছে, হয়নে? বৰষুণ দিছে, হয়নে? এইয়া বৰষুণ, একদম বৰষুণ দি আছে। ৰ বেয়া ল'ৰা।
কি লুডু ব'লা খেলো ব'লক আমি এতিয়া লুডু খেলোঁগে লুডু খেলিম আহা লুডু 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 আহা মাৰ কোনে মাৰিব প্ৰথমে মাৰ ৰাং খোৱা ঐ অ ৰাং খোৱা নাখাবা তোমাৰ ঢেৰ আছে চোৱা মোৰ ওলাইছে খোৱা আৰু যেন তেনে ওলাইছিলে আৰু খাই দিলে আকৌ খাব এক বেগেটে নোলায় দুই জিকিলো ওলাই আহিছো সেয়া ভণ্টি এইটো ৰিচিভ মাৰিনে হাই কৈ দিয়া অলপ দেৰি পিছত ভাইটিক লৈ আহিম ফুৰাবলৈ এতিয়া অনা নাই আৰু তাক সেইফালে মাংস বিকে অকণমান লৈ আহোঁ বুলি ভাবিছোঁ বহুত দিন খোৱা নাই খাবলৈও মন গৈ আছে সেইকাৰণে লৈ আহোঁ অলপ নামিম কেনেকৈ ট্ৰেইন এই পথাৰ ফালে জাপ মাৰিব লাগিব কিয় পাৰিম ন আমি এতিয়া এনেই অলপ বহিছোঁ হাৱা খাইছোঁ ধুনীয়া হাৱা খাইছোঁ হাই কৈ থাকিম আৰু কি ধুনীয়া এইটো আমাৰ ঘৰলৈ কোন আহিলে কোন আহিলে কোন আহিলে এইফালে চোৱাটো কি হয় কোন হয় এইটো এইটো কোন হয় পোৱালি সি ঋষিৰ কাণ্ড দেখি এয়া মায়ে পিঁয়াজ কাটিছে ই হাঁহি দেখি হাঁহিছা আকৌ এইটো আমাৰ বাবু বহি আছে পিঁয়াজ কাটি থৈছে আলু কাটি মাংস বনাবলৈ কেৰাহীত তেল গৰম কৰিছোঁ এইফালে পিঁয়াজ আদা নহৰু পেষ্ট অকণমান টেঙা লৈছোঁ মই জলকীয়া অকণমান লৈছোঁ আৰু এয়া হৈছে জালুক জিৰা আৰু চফ অকণমান মায়ে এনেকৈ পটাত পিচি দিলে আৰু এইফালে আলু এইফালে মাংস আৰু এইফালে তেল গৰম হোৱাৰ পাছত ইয়াত আমি অকণমান চেনি দি দিম চেনি দিলে কালাৰটো ধুনীয়া হয় সেইকাৰণে অকণমান চেনি অকণ দি দিওঁ তাৰপাছত তেলত পিঁয়াজখিনি দি দিব পিঁয়াজখিনি দিয়াৰ পাছত অলপ দেৰি ভাজি ল'ব পিঁয়াজখিনি আৰু ভজাৰ পাছত ইয়াত আদা নহৰু আৰু জলকীয়া দি দিব বাটি লৈছিলোঁ মই পটাত টেঙাটো এতিয়া নিদিব টেঙাটো মাংসখিনি দিয়াৰ পাছত দিব আৰু অলপ দেৰি ভাজি ল'ব আৰু পিঁয়াজখিনি যেতিয়া অকণমান এইটো কালাৰ হ'ব তেতিয়া তাতে তেজপাত মই দুখিলা দি দিছোঁ আৰু আকৌ ভাজি ল'ব ভজাৰ পাছত মাংসখিনি দি দিব মাংসখিনি দিয়াৰ পাছত ইয়াত আপুনি আন্দাজমতে হালধি নিমখ আৰু জিৰা চফ আৰু জালুক বাটি থোৱা পেষ্টটো ইয়াত দি পিনে লৰাই দিব অকণমান দেৰি লৰাই দিব আৰু তাৰপাছত ইয়াত অকণমান মিট মছলা অকণমান গৰম মছলা বেছি নাই দিয়া মই অলপ দিছোঁ দি পিনে মাংসখিনি লৰাই থাকিব আৰু মাংসখিনি অলপ সিজাৰ পাছত ইয়াত আলুখিনি দি দিব আৰু আলুখিনি অকণমান দি পিনে অকণমান লৰাই দিব আৰু তাত নিজৰ আন্দাজমতে পানী দিব মই অকণমান জুলীয়া কৰিব বিচাৰিছোঁ কাৰণে মই অকণমান পানী বেছিকৈ দিছোঁ আৰু তাৰপাছতে দিয়াৰ পাছত অকণমান দেৰি ঢাকি থৈ দিব আলুখিনি সিজাৰ পাছত আপোনাৰ মাংস হৈ গ'ল এতিয়া ভাত খাব লাগে আৰু ভাত খাওঁ ভাইটিয়ে খাই নাখায় সুধি আহোঁগৈ ভাত খাব উঠা খাব ন আমাৰ জানে ভাত এতিয়া আমাৰ ভাত
ৰেডি হৈ গ'ল। এয়া মই বনোৱা মাংস দেখিবলৈতো ভাল লাগিছে, এতিয়া খাবলৈ কেনেকুৱা হয় নাজানো, খাই পিনে কৈ আছোঁ আপোনালোকক। আমি এতিয়া খাই বৈ আজৰি হৈ গ'লোঁ আৰু এতিয়া চব বাচন চাচন ধুই গেছ চেছ চাফা কৰি আজৰি এতিয়া আমি শুমগৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ঠিক আছে, আজিলৈ আহিছোঁ আৰু ভালে থাকক, সুৰক্ষিত থাকক, ঘৰতে থাকক, পুনৰ লগ পাম। বাই বাই। অঁ বাই বাই কৰি দে। বাই বাই।